Tumjang Peak, the highest peak of Assam. 6430 ফিট ওখ এই পিকটো ডিমা হাছাও ডিষ্ট্ৰিক্টত অৱস্থিত। গুৱাহাটীৰ পৰা মাত্ৰ 330 কিলোমিটাৰ দূৰৈৰ পাহাৰৰ মাজত অৱস্থিত এই তুমজাং পিক আৰু তুমজাং ভিলেজৰ সৌন্দৰ্য অৰুণাচল আৰু মেঘালয়তকৈ কোনো গুণে কম নহয়। তুমজাং ভিলেজৰ একেবাৰে কাষত থকা ৰেলৱে ষ্টেচনটো হ'ল মাহুৰ ৰেলৱে ষ্টেচন। কিন্তু আমি আমাৰ ব্লেক ৰাণীখনৰ লগ এৰা নাই দিয়কচোন। তেন্তে আহক তুমজাং ভিলেজলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। ওপৰলৈ উঠি আহি আপোনালোকে মাহুৰ বজাৰ পাব। এইখন মাহুৰ বজাৰ। ইয়াতে আপুনি সৰু সুৰা এয়া হোটেল পাব। ইয়াত হোটেলত ভাত পানী খাই লৈ এইটো চাইড ইয়াতে দুটা ৰাস্তা আছে চাব। এইফালে এখন ফিল্ড আছে, এইখিনিত এখন ফিল্ড আৰু এইফালে এটা ৰাস্তা আছে, এইফালে তললৈ এটা ৰাস্তা আমি গৈছে এইফালে নাযাব। এই চিধা ৰাস্তাটোদি আমি ওপৰলৈ উঠি যাব লাগিব। ইয়াৰ পৰা আধা ঘণ্টা ইয়াৰ পৰা লাগিব ট্ৰেকিং পইণ্টলৈকে। ট্ৰেকিং পইণ্টৰ পৰা ওপৰলৈ আৰু আঢ়ৈ ঘণ্টামান লাগিব বুলি কৈছে। গতিকে আৰু বাকীখিনি আগত গৈ থাকোঁ কি হয়। আহি পেলাই ঠাইত ৰ'লোঁ আৰু ইয়াতে এটা ভিউ দেখিছোঁ ধুনীয়াকৈ। এইটো জুৰি বৈ আহিছে দিছিলে তলৰ পৰা। এতিয়া বৰষুণ নাই কাৰণে পানী কম অলপ। আৰু এইফালে আগলৈ আমি গৈ থাকিব লাগিব। আৰু ৰাস্তা বনাই আছে ইয়াতে, এইবিলাক ষ্ট্ৰেইট ৰাস্তা হৈ যাব কেইদিনমানৰ পিছত। আৰু এইবিলাক ৰাস্তা বনাই আছে এতিয়ালৈকে। সেইফালে অলপ আগত শ্বট দেখিলে আপোনালোকে। আৰু আমি ইয়াতে গাড়ী ৰখাই অলপমান আপোনালোকক দেখুৱাবলৈ শ্বটটো ল'বৰ কাৰণে ৰখিলোঁ। আৰু ইয়াৰ পৰা 5 কিলোমিটাৰমান আছে। গৈ আছোঁ তুমজাং পিক। চ' আপোনালোকে আহি আগত এনেকুৱা এটা চক পাব, তিনিআলি টাইপ এনেকুৱা। এইফালে ওপৰলৈ উঠি গ'লে আপোনালোকে পাৰ্কিং আছে, ইয়াত পাৰ্কিং থ'ব পাৰিব। আৰু পাৰ নাইট 100কৈ ল'ব আপোনাৰ গাড়ী। আৰু বৰ্ড দেখা পাব ইয়াত, এনেকুৱা বৰ্ড লিখা আছে। এই বৰ্ডকেইখন চাই আপোনালোকে ইয়াত ৰখিব লাগিব। আৰু ইয়াত কণ্টেক্ট নাম্বাৰো আছে, আপোনালোকে লাগিলে লৈ ল'ব পাৰে। এইটো হোম ষ্টে হয়, হোম ষ্টেৰ কাৰণে। চ' আমাৰ হৈ গ'ল, আমি চব পেকিং চেকিং কৰি অল ছেট। মোৰ টেণ্ট ইয়াত দিছোঁ, পূৰবক ইয়াত দিছোঁ মেটখন। এফালে চব হাফ পেণ্ট চাফ পেণ্ট পিন্ধি লৈছে। আৰু গোটেই মানুহকেইটাক চিনাকি কৰি দি আছোঁ বাৰু ওপৰত। আৰু আমি আগতে গাড়ীখন ছেট কৰি দিলোঁ। তলা চলা ভালকৈ মাৰিবা দেই গাড়ীত। আৰু ময়ো এইফালে পিছফালে বেগ চেগ লৈ ৰেডি, হাফ পেণ্ট পিন্ধিছোঁ, লং পেণ্টটো খুলি থ'লোঁ। আৰু এইফালেদিয়ে যাব লাগিব ট্ৰেকটো। গাড়ীখনৰ পাৰ্কিং চাৰ্জ 100 টকা, কিন্তু আপোনালোকে 200 টকা আৰু এক্সট্ৰা দিব লাগিব। তেওঁলোকে মেইনটেনেঞ্চ চাৰ্জ লয় 200 টকা। কেনেকুৱা মেইনটেনেঞ্চ চাৰ্জ নাজানো, বা 200 টকা আপোনালোকে দিব লাগিব। মানে টোটেল আপুনি এক নাইট থাকিলে 300 টকা এটা দিব লাগিব। আৰু এইফালেদি যাব লাগিব। গাইড বিচাৰিলে আপুনি গাইডো পাই যাব ইয়াত। এতিয়া বাজিছে আমাৰ মোটামুটি 5টালৈ, এতিয়াও 10 মিনিট আছে। আমি এতিয়া ট্ৰেক কৰিম। আমি আহোঁতে ভাবি আহিছিলোঁ যে আমি আজিয়ে ট্ৰেক কৰিম, তেতিয়া আজি থাকিলে কালি আমি ৰিটাৰ্ণ হৈ দিব পাৰিম, আমাৰ টাইমটো বাচি যাব। তেওঁলোকে কৈ আছে আজি ইয়াত থাকি পেলাই কালি যাবলৈ। তেওঁলোকৰ তেতিয়া হোমষ্টে পইচাটো তেওঁলোকে পাই যাব ন। গতিকে আজিয়ে যাম আমি। এইটো ৰাস্তা দি আপুনি উঠি যাব লাগিব। চাওক ৰাস্তাটো চিনটো ৰাখি থওক। এনেকৈ বজাৰখন আছে, অটো ষ্টেণ্ড। আৰু এইটো ৰাস্তা। এই ওপৰত ভিলেজ আছে নেকি? আচ্ছা, ওপৰত বোলে ভিলেজ আছে। ভিলেজখনলৈ 1 ঘণ্টা লাগিব। আৰু ইয়াৰ পৰা তুমজাং পিকলৈকে 5 কিলোমিটাৰ। ভাগিব লাগিলে পলিথিন লৈ আনিছে নাই? অকণমান ওপৰলৈ উঠি আহি ইয়াতে এখন দোকান আছে, এই দিদিয়ে এইবোৰ ষ্টিক ইয়াত ৰাখিছে। 10 টকা নাই এডাল, 10 টকাকৈ আপুনি ষ্টিক এডাল ল'লে সুবিধা হয়। আৰু আপোনাৰ অকণ ছাপৰ্ট এটা হৈ যায়। আমি 2ডাল লওঁ। নাম বতা দো। বাহ, क्या नाम है आपका? बाप रे वाह, रख लीजिए। हैंडशेक दे दीजिए। हैंडशेक हैंडशेक हैंडशेक। हाँ हैंडशेक। नाम क्या था आपका? नाम क्या था? नैनेम। नैनेम। हाँ गुड। स्कूल गया है? नहीं गया? नहीं गया। আমি আহি আছোঁ এতিয়া। ভাগৰ লগা আৰম্ভ কৰিলে। বাকী 3জন গ'ল আগত, আমি 2জন পিছে পিছে আহি আছোঁ।
সেয়া চাওক গাইজ ৰাস্তাত এই ওপৰৰ পৰা খহি পৰি এই ৰাস্তা বন্ধ হৈ গৈছে শিল গতিকে বৰষুণৰ দিনত খুব সাৱধান বাৰু পিছফালে দেখিছে গাইজ কি ধুনীয়া ভিউ আৰু আমি উঠি আছোঁ এতিয়া স্বৰ্গত গুৱাহাটীৰ পৰা খুব ওচৰতে মাত্ৰ 300 কিলোমিটাৰ দূৰৈত হাফলং বিউটিফুল হাফলঙত আপোনাৰ একো অসুবিধা নাই আপুনি ৰাতিপুৱা আহিলে ট্ৰেক কৰি আৰু গধূলি উভতি যাব পাৰি ইয়াত থকাৰো ব্যৱস্থা আছে খুব ধুনীয়াকৈ ডিটেইলছবোৰ দিম ক'ত কিমান কি খৰচ হ'ব পাৰ্কিঙৰ আপোনাৰ খৰচটো কৰি দিলোঁ ওপৰত কি খৰচ হয় কেনেকৈ থাকিব লাগে টেণ্ট আনিলে হ'বনে নে নানিলেও হ'ব গোটেই কথাখিনি আপোনালোকক কৈ আছোঁ বৰ্তমান আমি এনেকুৱা জেগা দি ট্ৰেক কৰি আছোঁ ইমান জক' ভেলীৰ নিচিনা নহয় কিন্তু এইটো কোৱা হয় যে আমাৰ অসমৰ মিনি জক' ভেলী ওখ আৰম্ভ হৈ গ'ল এনেকুৱা ওখ আৰু এইটো চাওক ৰাস্তাতে এইটো কি দেখিছোঁ কি বস্তু নাজানো দেই এইটো কি গম পায়নে আপোনালোকে কেনে লাগিছে ওখত উঠি ৰাস্তা চাওক কেনেকুৱা একদম শ্লিপি হৈ আছে ওপৰৰ পৰা ভেলীটো ধুনীয়া লাগিছে কি সেইফালে গাঁও কিবা এখন টাউনশ্বিপ এখন আছে আৰু এতিয়া ছানছেট হ'ব লাহেকৈ আন্ধাৰ হৈ আহিছে আমিতো ছানছেটটো নাপামগৈ দেৰি হ'ব আমি ছানৰাইজটো কালি পাম যদি সোনকালে উঠিব পাৰোঁ বহুত শ্লিপাৰী হয় বৰষুণ দিছিলে কাৰণে ৰাস্তাটো বহুত পিছল হৈ আছে গাইজ এইকেইটা দিনত আহিলে বৰষুণৰ দিনত আহিলে অলপ সাৱধানে আহিব লাগিব আমি বহুত টায়াৰ্ড পূৰবেও আজি ৰেড বুল খাব লগা হৈছে ৰেড ফুল খাইছে নে বুল খাইছে ভাগৰ আৰু বহুত শ্লিপাৰী হৈ আছে আৰু অলমষ্ট আন্ধাৰ হৈছেই আমি উঠিব নোৱাৰিম চাগে আজি বাট গাঁওখনলৈ গৈ থাকোঁচোন কিমান টাইম লাগে কাৰ কেনেকুৱা লাগিছে অলপমান ৰিভিউ একদম মাথা ফাটি গৈছে পুৰা বঢ়িয়া লাগিছে সকলোৱে আহক শুৱক পিন্ধক শুব দিছে ইয়াত বঢ়িয়া বিপদ শুবলৈ পাব শুবলৈ বোলো ৰাস্তাতে শুব দিছে নেকি সকলো ব্যৱস্থা আছে আহক এটা ভাল দিন উপভোগ কৰক চাওক আমি এই ৰাস্তাটোৰ পৰা আহিছোঁ এইটো ৰাস্তা দেখিছে আহি এইফালে টাৰ্ণিং লৈ এইটো চাইডেদি আমি এইখিনি পাইছোঁহি ডাৱৰৰ মাজে মাজে পাহাৰৰ মাটি ফালি আহি পাইছোঁ আমি এইটো ইয়াতে আহি আপুনি বহিব পাৰিব আৰু ইয়াতে ৰেজিষ্ট্ৰেশ্যন কিবা কিবি কৰিব লাগে ৱেলকাম টু তুমজাং আৰু ইয়াতে এইবিলাক কিবা কিবি লিখা আছে এইফালে আপোনালোকে যাব লাগিব ৱেলকাম টু চিলকাল বং কি আছে পঢ়ি লওক तुमजाम डिमासा और यहाँ पे मैडम यहाँ पे रजिस्ट्रेशन करना पड़ता है ना हाँ कितना है पर पर्सन मैम 100 ओके तो 100 টকা দি আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি যাব লাগিব ক'লোৱে কেছ লৈ আহিব এই ৰাস্তাত আমি এতিয়া বিজুল ভিলেজখনলৈ গৈ আছোঁ আৰু এয়া ৰাস্তাত এনেকুৱা পাৰ হ'ব লাগিব আপোনালোকে আৰু বৰষুণ দিয়াৰ কাৰণে বহুত পিছল বহুত ৰিস্কি হৈ আছে हाँ बोला 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 जा या বোকা ৰাস্তা এতিয়া বাজিছে আপোনাৰ মোটামুটি 7টামান এই বোকা ৰাস্তাই ৰাস্তাই গৈ আছোঁ পুৰা দেখিছে বোকা বৰষুণত গতিকে একদম সাৱধানে আহিব লাগিব বৰষুণৰ দিনত কি বোকা দেই बहुत बढ़िया लग रहा है जिंदगी में नहीं भूलेगा চলো চলো এইটো লাইট আমাৰ ইয়াত অকণমান ৰেষ্ট হৈছে আমাৰ টিমৰ ফিডবেক কেনেকুৱা লাগিছে এইফালে ফিডবেক I'm very bad in this. Hi guys. ভাগ্যশ্ৰী কোৱা কেনেকুৱা লাগিছে আমাৰ লগত আহি নাই বেয়া বুলি নক'বা বহুত ভাল এক্সপিৰিয়েঞ্চ নতুন লগ পালো আজি চিনাকি হলো এণ্ড চিনাকি হ'লা মোৰ নামটো কি নাম নাজানো বাট নামটো আমি জানিম চিনাকি এতিয়া নামটো জানিম আগলে नाम पे क्या रखा है नाम पे कुछ भी नहीं रखा है आवाज पे रखा है ঠিক আছে না তোমাৰ নামটো you guys my name is Bhagyashree Bora and আৰু এইফালে আছে here introduce another sister hello
गाइस क्या हुआ आपको? मैंने पूरा मात নাই আৰু এতিয়া পুৰা ভাগৰ লাগি পুৰা উঠি পুৰা মানে টায়াৰ্ড কমপ্লিটলি মানে আহিব লাগিব নালাগে বেলেগ মানুহ আহিব লাগে মানে বেলেগ মানুহ এক্সপেৰিয়েন্স কৰিব লাগিব ন কোন আমি কিয় কৰিম কাৰেক্ট বেলেগ মানুহতো কৰিব লাগিব সেই কাৰণে সবে আহক জুতা পিন্ধি আহক বৰষুণ পৰিছে অলপ বলা লাহে লাহে গৈ থাকো ইয়াতে সাইনবোৰ্ড আছে ন वेलकम टू तुमजांग वेलकम टू तुमजांग ভিলেজ এস্টাবলিশ 1930 বহুত পুৰণা বেছি নাই আৰু 15 মিনিট বলা সাউন্ডটো চাওক নেচাৰৰ সাউন্ড বৰষুণ অলপ অলপ দি আছে নেচাৰ সাউন্ড অলপ টাইম নেচাৰ সাউন্ড শুনকচোন কেনেকুৱা লাগে পুৰা ঢেৰেকণি মাৰি আছে সিহঁত আগত গুচি গ'ল কথা কৈ আছে কাৰণে মই পিছত ৰখি গ'লোঁ নেচাৰ চাউণ্ডটো ৰেকৰ্ড কৰিবৰ কাৰণে বৰষুণত তিতি আমি বুক কৰি থোৱা সেই জোচেফ নামৰ তেখেতৰ হোমষ্টেটো পালোহি আৰু বহুত বৰষুণ দি আছে দেখিলে গম পাব আপুনি কিমান তিতি আছে এইবিলাক আৰু এতিয়া যাওঁ আমি সোমাই মানুহ আছে কেইবাজনো Hello. Hello. Nice to meet you. Welcome to Tumjang. Thank you. आप बोलिए आपका कोई रहेगा होगा हेलो Hello. সেইটো তেওঁলোকৰ ঘৰতে আজি থাকিম हेलो मैम आपका नाम मेरा नाम तेरेसा है। अच्छा आपका घर बहुत बढ़िया है थैंक यू। बैठो बैठो। हाँ हाँ थैंक यू ये यहाँ पे आप लोग रहते हैं ना এইটো তেওঁলোকৰ ঘৰ হে আৰু আমি ইয়াতে থাকিম ইয়াতে ভিতৰতে টেণ্ট লৈ থাকিম আৰু বৰষুণত পানী হৈ গৈছেতো বাহিৰটো গতিকে চাওঁ কি কৰে কি ব্যৱস্থা হয় নাজানো আৰু গতিকে আগলৈ দেখাই আছোঁ চাই থাকক আমি ক'ত থাকিম তেওঁলোকে ৰুমটো দেখাব চাই লওঁ যিহেতু বাহিৰত পানী আৰু ৰাতিপুৱা আপোনালোকক দেখাম ভিলেজখন খুব ধুনীয়া ভিলেজ মই কৈছোঁ উৎপল ভিলেজখন সঁচাই মোৰ এইখিনি আগতেই ভাল লাগিছে ৰাতিপুৱা চাওঁ অঁ কিটচেনটো কি ধুনীয়া গোটেই কাঠৰ और कुकी ट्राइब है हम लोग एट रूम ना 5 रह सकते हैं इसमें 7 लोग भी रहे। 7 भी रहते हैं ना ठीक है पानी तो नहीं आता है ना पानी नहीं आता है ना पानी तो अब तक तो नहीं गिरा है। अच्छा यहाँ पे भी सफर जाने से भी पूरा दिन बनता है इसलिए दिमाग खराब हो ओहो नहीं बीफ तो नहीं खाता है हम लोग पॉर्क खाता है बुला देगा ना इधर पॉर्क तो फेवरेट है हम लोग का नहीं खाता मैं नहीं खा रहा हूँ मैं तो भेज जिस जिसका फेवरेट है उसके लिए एक पीस ऑफर दे देगा। हाँ थैंक यू बाकी तो नहीं मिलेगा। इतना देर आया लेकिन भी भोग खाने वाला लोग भी है नहीं खाने वाला लोग भी है किसी को नहीं खिला ইয়াতে আহি এনেকুৱাই ভাল লাগে মানে তেওঁলোকৰ ঘৰত দেখিছেনে কি ধুনীয়া এটা মাহল ধুনীয়া ক্ৰিয়েট হৈছে ধুনীয়া এখন গাঁও কুকি গাঁও আপোনাৰ হাফলং ডিমা হাউচত ৰাতিপুৱা আপোনালোক ধুনীয়াকৈ গাঁওখনৰ এটা ধুনীয়াকৈ দৃশ্য দেখাই দিম গোটেই ডিটেইলটো দিম আপোনালোক কিমান মানুহ কেইঘৰ মানুহ আছে এওঁলোক জনাব আমি এতিয়া অলপমান কথা বতৰা পাতোঁ আৰু আপোনালোকক এটা টাইম লেপছ দেখাম আমি কি কি কৰোঁ কি নকৰোঁ আৰু ৰুমটো দেখিলেই ৰুমৰ প্ৰাইচ চাইজ আপোনালোকক ক'ম তেওঁৰ ফোন নম্বৰ আপোনালোক ডেছক্ৰিপশ্যনত দিম আপোনালোকে আহিলে ধুনীয়াকৈ কণ্টেক্ট কৰি আহিব পাৰিব গুড মৰ্ণিং গাইজ আমি কালি আহি থাকিলোঁ তুমজাং ভিলেজত আৰু ইয়াতে আছোঁ এই জোচেফ ভাইয়া ঘৰত এখেত চিনাকি কৰাই দিছোঁ आइए थोड़ा आइए इसका नाम है जोसेफ जी आपका गांव तो बहुत बहुत अच्छा लगा इतना मैंने इतना बढ़िया गांव में आज तक कहीं देखा ही नहीं सच में और सुबह उठ के ना ये जो नज़ारा देखा ना खाली आंखों से बहुत बढ़िया है सो आपका नाम जोसेफ क्या लिखता है आप हाँ जो जय जोसेफ है मेरा नाम। अच्छा ये कुकी गांव ना अब भी कुकी है ये विलेज में कितना घर है आप बोला था 13 हाउस 13 houses only and people how many people here I think more than 160। 160 ओके तो ज़्यादा नहीं है तो ये आप लोग ही मैनेज करते रहते हैं ना हाँ तो हर साल कितना टूरिस्ट आते हैं सर यहाँ पे वो तो अप्रोक्सीमेटली बता नहीं सकता फिर भी आते हैं लोग आते हैं ना अभी थोड़ा ज़्यादा प्रमोट होने लगा है ना ये गांव ये एड्रेस क्या पड़ता है एक बार बता दीजिए एड्रेस
तुमजांग जी दिमा हासाओ ये बराइल रेंज में है। बराइल रेंज। हाँ, हाँ, ये जो हाफलोंग का रूट है वही उसी रूट से आने से। ये हिल का नाम क्या है? हिल ये माहौर टाउन से माहौर टाउन में मोस्टली जो ट्रेन में आता है वहाँ से उतरना पड़ता है। हाँ। और ये रोड है ये मोस्टली लोग ये लाइसोंग रोड भी कहते हैं। अच्छा। वो पुराना एंशिएंट टाइम में वो ब्रिटिश का जो घोड़ा वगैरह ना, घोड़ा का चढ़ने का रास्ता है। अभी गवर्नमेंट इम्प्रूव कर रहा है, ये 2 ways बना रहा है तो बहुत अच्छा है लोगों के लिए भी। कम्युनिकेशन अच्छा होने लगा है ना? होने लगा है। हम लोगों के लिए तो आई डोंट थिंक फ्यूचर में मिलेगा कि नहीं। अच्छा होगा, हम लोग चाहे कि बाहर से भी टूरिस्ट आए यहाँ पे ना, जो फॉरेनर वगैरह है जो काजीरंगा वगैरह पे जाता है यहाँ पे भी आए, दिमा हासा प्रमोट होना चाहिए, है कि नहीं? तो थैंक यू सो मच जोसेफ जी। और आपका फ़ोन नंबर बता दीजिए। 8822499516। ঠিক সো থেংক ইউ। তো আপোনালোকৰ ফোন নম্বৰটো গম পালে, আপুনি তলত দি দিছোঁ আৰু এওঁক ফোন কৰি আৰামত আহিব পাৰে। আৰু তেখেতে হেৰি কৰিব, ফোনত যোগাযোগ কৰিলে আপোনালোকক পেকেজ চেকেজ চব কৈ দিব, কেনেকৈ বুক কৰিব লাগে, কিমান পইচা লাগে, পাৰ পাৰ্চন কিমান কি গোটেইখিনি কৈ দিব তেখেতে। আপুনি ফোনত যোগাযোগ কৰি আৰামত আহিলে লৈ ল'ব। আৰু এইফালে ভিউ দেখিছে নহয়, ধুনীয়া তেওঁৰ ঘৰৰ ওপৰৰ পৰা এইটো হ'ল পাকঘৰ তেওঁলোকৰ। আমাৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি আছে দিদিয়ে। হেল্ল' দিদি, थैंक यू आपने इतना कष्ट उठाया। आपका भी नाम बता दीजिए दीदी। मेरा नाम तेरसा है। जी हाँ, मेरा नाम तेरसा है। तेरिसा, बहुत ब्यूटीफुल नेम है। आप भी ब्यूटीफुल है। এইবিলাক আমাৰ ফ্ৰেণ্ডবিলাক আছে। আৰু আপোনালোকক বাহিৰৰ গাঁওখন দেখুৱাই আছোঁ, ৰ'ব ব্ৰেকফাষ্ট কৰিব। इन पहाड़ों में ना मैगी का बाद ही कुछ अलग है, मैगी का स्वाद ही कुछ अलग है। खा के देखिए।